6 ঘণ্টীয়া ডিউটিটো অহা যোৱা সকলোখিনি মিলি 7 ঘণ্টামান হৈ যায়। মাজত ৰখে মাত্ৰ 5 পৰা 5.5 ঘণ্টামান সময়। সেইখিনি সময়ৰ মাজতে নিজৰ কাম গোটেইখিনি কৰি ফ্ৰেছ হৈ খাই বৈ আকৌ ৰেষ্টটো কৰিব লাগে। আগতে 12 ঘণ্টাতকৈ বেছি শুলেও টোপনি কমপ্লিট নোহোৱা ছোৱালীজনীৰ আজিকালি 3 ঘণ্টাও যথেষ্ট। বাৰু যি কি নহওক, ডিউটিৰ পৰা আহি ভাত সাজ ভালদৰে খাবলৈ মন যায়। সেইবাবে লগৰজনীয়ে কৈছিলে কিবা অলপ বনাম দে। মই ক'লোঁ মই যিহেতু ডিউটিত আছোঁ, তই গোটেইখিনি যোগাৰ কৰি থবি, আৰু এইফালে তাই গোটেইখিনি যোগাৰ কৰি থৈ দিলে। মই কেৱল বনাবহে লাগে। এইফালে বনাব ওলাই দেখিলোঁ যে আমাৰ ৰুমতচোন আজি এটুপিও তেল নাই। 2টা বাটাৰ আছিল, সেই 2টা বহাই দিলোঁ, পিছে কম হ'ল। সেইকাৰণে ওচৰৰ দিদিজনীৰ পৰা খুজি অলপ তেল লৈ আহিলোঁ। আহি কিনে মই বনাবলৈ বুলি বহাই দিলোঁ। সদায়নো আৰু কণীৰ অমলেট ভুৰ্জি কিমান খাম, সেইকাৰণে ভাবিলোঁ এনেদৰে বনাই খাওঁ। বনাবলৈ খুব সহজ, খায়ো বিৰাট টেষ্টি লাগে। অৱশ্যে মই ছ'চিয়েল মিডিয়া ইউজ কৰি বহুত ভাল পাওঁ বা ভিডিঅ' আপলোড কৰিও বহুত ভাল পাওঁ। সেইবাবে ব্যস্ততাৰ মাজতো অলপমান সময় উলিয়াই মাজে সময়ে এটা দুটা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰোঁ। বাৰু যি কি নহওক, কয় নহয় জল্দি কা কাম শৈতান কা। এয়া জল্দি কৰোঁতে মই কণীখিনি ফ্ৰাই কৰিবই পাহৰি গ'লোঁ। সেইবাবে পিঁয়াজখিনি অলপ ছাইড কৰি কিনে ইয়াতে কণীখিনি এনেদৰে বহাই দিছোঁ যাতে অলপমান ফ্ৰাই আহক। তাৰপাছত এতিয়া অলমষ্ট আমাৰ এয়া বনোৱা হৈছেই, আৰু বহুত ডেক'ৰেশ্যন কৰি দেখাই থকাৰ সময় নাই, কাৰণ যিখিনি সময় পাওঁ সেইখিনি সময় শুই কিনে আকৌ ডিউটি যাব টাইম হ'ব।